বন্ধুসকল আজিৰ ভিডিঅ'টোত আকৌ স্বাগতম। আজি আপোনালোকক দেখুৱাম আমবাগান বজাৰৰ কেইখনমান দুৰ্গা পূজা। যিসকলে আমবাগান পূজা চোৱা নাছিলে তেখেতসকলে এই ভিডিঅ'টোৰ জৰিয়তে আমবাগান পূজা চাব পাৰিব। ইয়াৰ জাপি গামোচা আৰু কুৰাৰে সজাইছে গেটৰ প্ৰথম। এতিয়া ভিতৰত আমি লাহে লাহে গৈ আছোঁ। বহুত ৰাতি হৈছে যিহেতু মানুহ ইমান নাছিলে, প্ৰায় 12টা বাজিছে। পুলিচে চব খেদিলে, দোকান চোকান বন্ধ কৰিলে। আহি পূজাস্থলী পাইছোহি। চাওক, চেলফি ল'বৰ কাৰণে ধুনীয়া ডেক'ৰেশ্যন বনাই দিছে। এইটো ক'তো পোৱা নাই, ইয়াতে দেখিছোঁ। আমিও ল'ব লাগিব আৰু লাষ্টত। এতিয়া বলক পূজা চাওঁ মণ্ডপটো। লাহে লাহে ওচৰত গৈ চাওঁ আগফালৰ পৰা। নাচি আছে মানুহ কেইজনমানে। লাষ্টৰ দিনা আৰু 1 বছৰৰ কাৰণে পূজা শেষ। ফূৰ্তি অলপ কৰিবই লাগিব। চাওক, মা দুৰ্গাৰ মূৰ্তি ভিতৰত ডেক'ৰেশ্যন দি ধুনীয়াকৈ সজাইছে। এইখন পূজা নেতাজী যুৱ সংঘই আয়োজন কৰিছে। এতিয়া আপোনালোকক ওপৰতো দেখুৱাই দিছোঁ লাহেকৈ, পেণ্ডেলৰ ওপৰৰ পৰা তললৈকে। ধুনীয়া লাগিছে। মোৰ কাৰণে মই যিমানকেইখন পূজা চাইছোঁ এইখনেই মোৰ হেৰিয়াত ভাল লাগিছে বেছি। আৰু এইখন হৈছে আমবাগান বজাৰৰেই এখন পূজা। ওপৰৰ পৰা ধুনীয়াকৈ দেখুৱাই দিছোঁ। মানুহ নাই আৰু ইয়াত, বহুত ৰাতি হৈছিলে। আৰু এইখন হৈছে আমবাগান হাই ছেকেণ্ডেৰীৰ কাষৰ পূজাখন। ইয়াতো মানুহ ইমান নাই। থানাৰ সন্মুখৰ পূজা এখন। ভিতৰৰ মূৰ্তি দেখুৱাই দিছোঁ আপোনালোকক। চাওক, ধুনীয়াকৈ সৰুকৈ সজাইছে ইয়াত মূৰ্তি। বহুত ধুনীয়া লাগিছে। এইখন হৈছে এখন তিৰমণি পূজা। লাওখাৰ পৰা আহি থাকোঁতে বাটত এইখনত পূজাও চাই আহিলোঁ। ভিতৰত ধুনীয়া লাগিছে, মূৰ্তিৰ ডেক'ৰেশ্যনটো বহুত ভাল লাগিছে। আৰু এইখন হ'ল অমৰ চাৰিআলিৰ পূজা। আৰু ভিতৰত ইয়াতো ধুনীয়া হৈছে ডেক'ৰেশ্যন। গতিকে সকলোৰে মংগল কামনা কৰি দুৰ্গা পূজাৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ। এইখন আমবাগান এখন পেট্ৰল পাম্পত পাইছিলোঁ। মানুহে ফটো উঠাই ৰাখি ময়ো গৈ দুটামান উঠিলোঁ। গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনালোকে মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ।